হেল্ল' ফ্ৰেণ্ডছ, মই পম্পী আকৌ এবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। তো এয়া দেখিছে মই ৰাতিপুৱাই আজি মন্দিৰ মুচি আছোঁ। মানে 2022ৰ প্ৰথমটো ভিডিঅ' আমাৰ গাঁৱৰ ভগেশ্বৰ মন্দিৰৰ পৰাই মই আৰম্ভ কৰিলোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মৰ্ণিং মন্দিৰ মুচিব আহিছোঁ। আমাৰ গাঁৱৰ মন্দিৰটো ভগেশ্বৰ মন্দিৰ। খুৰীহঁতৰ পালা আছিলে আমাৰ ওচৰৰ। তো খুৰীহঁতে অলৰেডি ভিতৰটো মুচিলে। আমাৰ মোৰ আহোঁতে দেৰি হৈ গ'ল, সেইকাৰণে বাৰাণ্ডাখন মুচিব পালোঁ। তাৰমানে মুচি আছোঁ, বহুত দিনৰ মূৰত মুচি আছোঁ। ভালেই লাগে ন, মন্দিৰ মুচিটো ভালেই লাগে। তো মুচি আছোঁ, আপোনালোকে চাই থাকক আৰু দেখাই আছোঁ। আৰু আজিও দেখাম আপোনালোকক গোটেই মন্দিৰটো পৰিৱেশ। মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকে দেখিছে, তথাপিতো আজিও দেখাম মন্দিৰটো আৰু এবাৰ। এতিয়া মুচি লওক, চাই থাকক। গণেশৰ সূৰ্যডালত পানী অলপমান ঢালি দিওঁ, বাকী মোচা হৈ গ'ল। ধুনীয়াকৈ দি দিম। নেক্সট আৰু এইটো এটা আছে, কিন্তু তাতে ঢালি দিওঁ পানী। গণেশৰ সুৰ হয়। মন্দিৰ এটা মোচা কমপ্লিট হৈ গ'ল। এতিয়া ধূপ চাকি জ্বলাওঁ ভিতৰত। আৰু আজি খুৰীহঁতৰ পালা উঠিব, তো শৰাইও দিব। ভিতৰত যাই এতিয়া মই ধূপ চাকি জ্বলাওঁ লাগিব। এতিয়া মানে খুৰীহঁত গুচিয়ে গ'ল, মানে যোৱা নাই, যাব আৰু। আমি প্ৰসাদ খালোঁ। চাচোন চকু তকু ফুলি আছে একদম। টোপনিৰ পৰা উঠিয়ে মানে গা ধুয়ে দাউৰিছোঁ মন্দিৰত। ভোগো বনাইছে, টেষ্টি হৈছে। ভোগটো খালোঁ। এনেও ভগেশ্বৰ মন্দিৰৰ ভোগটো দিয়ে যে মন্দিৰত, খালোঁ। এতিয়া মন্দিৰটোত অলপমান মানে ফুৰিম আৰু 3 পাক ঘূৰি লওঁ। ঘূৰি কিনে আৰু ঘৰত গুচি যাম। অলপমান দেখাওঁ আকৌ আপোনালোকক। আৰু আহিব আপোনালোকক মন্দিৰত, ভাল লাগে। তোৰ কেনে লাগছে ৰূপালী? তইতো ফাৰ্ষ্ট আহিছে আজি, তোৰ কেনে লাগছে মন্দিৰত আহি কচোন? ভাল লাগিছে না? মাঘৰ বিহুত আহিবি তই। মাঘৰ বিহুততো বহুত মানুহ হয়, লাখ লাখ মানুহ হয় এনেহে, বুজিছা? 1, 2, 3 তাৰিখে, 1 তাৰিখে বহুত মানুহ হয়, 2, 3 তাৰিখে আৰু হোম যজ্ঞ হয়, হোম পুৰে, বুজিছা? আহিবি। আহিম দে, পাৰিলে আহিম। 3 পাক ঘূৰি লওঁ মন্দিৰত। ঘূৰি আপোনালোক বাহিৰটো আকৌ আজি দেখাই দিম। আৰু মন্দিৰটোৰ আগৰ ভিডিঅ'টোত গমেই পাইছে আপোনালোকে মন্দিৰটোৰ বিষয়ে। বহুত পুৰণা মন্দিৰ হয়, তো আগৰ ভিডিঅ'টো চাই ল'ব, কাহিনীটো গম পাব। আজি তথাপিতো এবাৰ আপোনালোকক আকৌ দেখাই দিওঁ আৰু। দেখাই দি আছোঁ বৰ্তমান, দিওঁ নহয়, দিয়ে আছোঁ। ভাল লাগে। আৰু বহুত দিনৰ মূৰত মই আজি মুচিলোঁ। যোৱা বছৰো মুচিছিলোঁ। যোৱা বছৰ লকডাউন, মানে আমাৰ মন্দিৰটো গোটেই গাঁওখনৰ মানুহে, আমাৰ গাঁৱৰ মন্দিৰ নে, গাঁওখনৰ মানুহে 2 দিন পালা পৰে, মানে 2 দিনকৈ মুচিব পাৰে। আগতে 5 দিন মুচিব পাৰিছিলোঁ সৰু থাকোঁতে। এতিয়া মাত্ৰ 2 দিন। মানুহ এতিয়া জনসংখ্যা বাঢ়িছে না, সেইকাৰণে এতিয়া 2 দিন। আমাৰো কেইদিনমান আগত পালা গুচি গ'ল। মই নাছিলোঁ, মই গুৱাহাটীত আছিলোঁ। তো আজি খুৰীহঁতৰ পালা চলি আছিল আমাৰ ঘৰৰ কাষৰে। সেইটো কাৰণে মই ভাবিলোঁ যাই আহোঁ, মন্দিৰটো মুচিও ভাল লাগে। মন্দিৰটো মুচিলে বহুত ভাল লাগে, সেইটো কাৰণে মুচি দিলোঁ। ভালে লাগিলে। অলপমান মুচিব পাইছোঁ, বাৰাণ্ডা মুচিছোঁ, ভালে লাগিলে। আৰু এইটো বৰ ভাগ্য,
মন্দিৰ কোনো সঁচাকৈ মন্দিৰ এনেকৈ কোনো এনেকৈ ৰাতিপুৱাই মোচা যায় না মন্দিৰ কোনো বাহিৰা মানুহটো আহি মুচিব নাপায় এই ভাগ্য এই মুচিব পাইছে চাই থাকিব এতিয়াতো ইয়াতে ৰুমাল বহুত কম আছে যেতিয়া মাঘ বিহুৰ সময়তো বহুতে মানে হয় এইবিলাক ৰুমাল চুমাল আৰু মানুহ বহুত আহে তো মাঘৰ মাহত আহিব আপোনালোকে মাঘৰ মাহত আৰু পৰিৱেশটো চাওক আৰু বাহিৰৰ পিনেও দেখাই দি আছোঁ বাহিৰৰ পিনে ভালে লাগিলে মনটো আজি পুৰা একদম ভাল লাগি গৈছে ৰূপালী পুৰা ঘূৰিলে আৰু মোৰ লগত এইগদি এয়া মোৰ বাসন্তীখন অলপমান আকৌ সিটো পিনে আপোনালোক দেখাই আছোঁ আৰু নদী আছে নহয় নদীটো দেখাই আছোঁ এইখন মঞ্চখন মঞ্চ আৰু এইকেইটা হ'ল ভঁৰাল ঘৰ এয়া চাওক নদীটো এইটো কালদিয়া নদী কালদিয়া আৰু এইখন দলং আৰু মই কি কৰিছোঁ চাওক চাবি পেট লোৱা ঠাই নে হাতত থাকিলে কিবা যেন লাগে চেইনডালত ওলমাই দিছোঁ লকেট ইমান ডাঙৰ লকেট ন হা ইমান ডাঙৰ তাই বিজিয়ে মোবাইলতে বিজি অনবৰত কেৱল মোবাইলতে বিজি এই এইবাৰ আজিতো আপোনালোকক দলংখন পাৰ হৈ কিনে তাতে এটা শিৱ মন্দিৰ আছে শিৱ মন্দিৰটো দেখাই দিম এই দলংখন নতুনকৈ দিছে এইখন দলংখন পাৰ হৈলেও মানে দলংখৰ সেইটো মূৰত আমাৰ গাঁওখন হয় আৰু এইটো পিনে এখন বেলেগ গাঁও আছে তো ইয়াত এটা শিৱ মন্দিৰ আছে এইটো আপোনালোক দেখাই আছোঁ শিৱ মন্দিৰটো এয়া মন্দিৰটো আহি পালোঁ ইয়াতে মন্দিৰটো মুচিলে মানুহ চাকি জ্বলাই থৈ দিছে শিৱ মন্দিৰ বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ মন্দিৰ চালোঁ ভোগেশ্বৰ মন্দিৰটো সেয়া কৰি গোটেইখিনি আপোনালোক দেখালোঁ আৰু এইটো শিৱ মন্দিৰটোতো আহিলোঁ এতিয়া ঘৰত যাওঁ আৰু ঘৰত যাই কি কৰোঁ চাওঁ আৰু ভিডিঅ'টো শেষে কৰোঁ এইখিনিতে কাৰণ ঘৰত যাই আৰু ভিডিঅ' কি বনাব লগা তেনেকুৱা একো নাই তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব নতুনকৈ মই ভিডিঅ' দিলে আপোনালোকৰ তাত নটিফিকেশ্যন গুচি যাব আজিলৈ আহিছোঁ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম কিবা ক'বা মেম দে পিছে কিয় দিছা